জীৱন মৃত্যুৰে যুঁজি যুঁজি অৱশেষত গ'লগৈ ছামিউল হক। কিঞ্চিত আঘাত পোৱা বুলি কোৱা নন্দিনী কাশ্যপৰ বাহিল বিপদ। ছামিউলৰ দেহাৱসানৰ পাছতে শোকাকুল পৰিৱেশ। 29 জুলাই দিনৰ ভাগত এপলো হাস্পতালত চিকিৎসাধীন অৱস্থাত মৃত্যুক সাৱটি লয় তেওঁ। অভিনেত্ৰী নন্দিনী কাশ্যপৰ তীব্ৰবেগী বাহনৰ খুন্দাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল ছামিউল। 25 জুলাইৰ পৰা চিকিৎসাধীন হৈ থকা ছামিউলে অৱশেষত আজি মৃত্যুৰে হাৰ মানিলে। যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ'ব পাৰে নন্দিনী কাশ্যপ। দুৰ্ঘটনা সংঘটিত কৰা নন্দিনী কাশ্যপৰ বাহন জব্দ কৰিলে আৰক্ষীয়ে। গৰিবৰ বাবে আইন সমান নহয় নেকি বুলিও প্ৰশ্ন। ন্যায় বিচাৰি আৰক্ষী আৰু মুখ্যমন্ত্ৰীলৈ কাটৰ আহ্বান পৰিয়ালৰ। জীৱন মৃত্যুৰে যুঁজি যুঁজি অৱশেষত হাৰ মানিলে ছামিউল হকে। 29 জুলাই দিনৰ ভাগত এপলো হাস্পতালত চিকিৎসাধীন অৱস্থাত মৃত্যুক সাৱটি লয় ছামিউলে। কিছুদিন পূৰ্বে অভিনেত্ৰী নন্দিনী কাশ্যপৰ তীব্ৰবেগী বাহনৰ খুন্দাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল ছামিউল। 25 জুলাইৰ পৰা চিকিৎসাধীন হৈ থকা ছামিউলে অৱশেষত আজি মৃত্যুৰে হাৰ মানিলে। এই ঘটনাই সমগ্ৰ অসমত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনা বিৱৰণী অনুসৰি শুকুৰবাৰে পুৱতি নিশা অভিনেত্ৰী নন্দিনী কাশ্যপৰ বাহনে মহতিয়াই নিছিল যুৱকজনক। এই ঘটনা ইমানেই ভয়ংকৰ আছিল যে যুৱকজনৰ ভৰি হাত ৰাজহাড় আদি ভাঙি যায়। লগে লগে যুৱকজনক চিকিৎসাৰ বাবে GMCHলৈ প্ৰেৰণ কৰা হয়। যুৱকজনক ৰক্ষা কৰাৰ বাবে চিকিৎসকে অপ্ৰাণ চেষ্টা কৰিছিল যদিও অৱশেষত সফল হ'ব নোৱাৰিলে। জানিব পৰা মতে কিছুদিন পূৰ্বে মুক্তি লাভ কৰা ৰুদ্ৰ নামৰ ছবিত অভিনীত নন্দিনী কাশ্যপে ঘটনাৰ দিনা তীব্ৰ বেগত গাড়ী চলাই গৈ আছিল। তেতিয়াই তেওঁ ৰাস্তাৰ কাষত থকা এখন স্কুটিত বহি থকা ছামিউলক মহতিয়াই লৈ যায়। সেই সময়তে ছামিউলে কাম শেষ কৰি ঘৰলৈ উভতাৰ বাবে সাজু হৈছিল। অভিযোগ অনুসৰি অভিনেত্ৰীগৰাকীয়ে যুৱকজনক খুন্দিয়াই সেই স্থানৰ পৰা পলায়ন কৰে। পৰৱৰ্তী সময়ত প্ৰত্যক্ষদৰ্শী কেইজনমান যুৱকে অভিনেত্ৰীগৰাকীৰ বাহনখনক অনুসৰণ কৰি কিছু দূৰত্বত গৈ এটা আৱাসৰ প্ৰৱেশস্থলীত আগভেটি ধৰে আৰু তেওঁক জবাবদিহি কৰে। ইতিমধ্যে ইয়াৰ ভিডিঅ' সামাজিক মাধ্যমতো ভাইৰেল হৈ পৰিছে। ইয়াৰ পাছতে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত। ঘটনা সন্দৰ্ভত সোমবাৰে আৰক্ষীয়ে 8 ঘণ্টা পৰ্যন্ত জেৰা চলায় আৰু পাছত ঘৰলৈ যাব দিয়ে। এই সমগ্ৰ ঘটনা সন্দৰ্ভত নন্দিনী কাশ্যপে কয় সেই স্থানৰ পৰা পলায়ন কৰা নাছিল, তেওঁ কেৱল ভয় খাইছিল। ইমানেই নহয়, যুৱকজনে অকণমান আঘাত পোৱা বুলি কৈছিল নন্দিনী কাশ্যপে। ইফালে সেইগৰাকী যুৱকে আজিৰ দিনটোত জীৱন মৰণেৰে যুঁজি যুঁজি অৱশেষত মৃত্যুক আঁকোৱালি লয়। তাৰ পাছতে সমগ্ৰ ৰাজ্যতে ইতিমধ্যে শোকৰ ছাঁ পৰিছে। ইতিমধ্যে পৰিয়ালৰ লোকে আহ্বান জনাইছে। অসমৰ ৰাইজে এতিয়া আমাৰ শেষ ভৰসা বুলি উল্লেখ কৰিছে। আৰক্ষীৰ ওপৰতো আমাৰ বিশ্বাস নাই। এনেকুৱা শিল্পীক ৰাইজে বৰ্জন কৰক, এনেদৰে ক্ষোভত ভাগি পৰিছে ছামিউলৰ পৰিয়াল। নিউজ ডেস্ক ৰিপোৰ্ট, PB সংবাদ।